আছাম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো থাম্বনেইল দেখা পাই হয়তো আপোনালোকে গম পাই গৈছে কি কৰিব ওলাইছোঁ আমি, কি ভিডিঅ'টোত দেখুৱাম। আপোনালোকৰ কাষত এনেকুৱা ধৰণৰ বা মোৰ কাষত এনেকুৱা ধৰণৰ কেতিয়াবা মোবাইল থাকে য'ত আমাৰ ডেস্কটপ বা লেপটপ ইউজ কৰিবলৈ যিটো উইণ্ডোজ ছিষ্টেম থাকে সেই বস্তুটো আমি ইউজ কৰিবলৈ বহুতে আগ্ৰহী হৈ পৰোঁ, কিন্তু আমাৰ ওচৰত কিনিবলৈ পইচা নাথাকে। তাৰ কাৰণে এটা চলিউশ্যন আছে। আপোনালোকৰ সকলোৰে কাষত হয়তো স্মাৰ্টফোনটো থাকে। তো এতিয়া আমি পোনপ্ৰথমে যাওঁ, বহু দীঘল নকৰোঁ ভিডিঅ'টো। পোনপ্ৰথমে আমি প্লে ষ্ট'ৰত অ'পেন কৰিছোঁ। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত ইয়াত উইণ্ডোজ লাঞ্চাৰ বুলি দিয়াৰ লগে লগে আপোনালোকৰ বহুতো ধৰণৰ এইটো লাঞ্চাৰ আহি যাব। চাব মই উইণ্ডোজ লাঞ্চাৰ লিখি দিছোঁ। উইণ্ডোজ লাঞ্চাৰ লিখি দিয়াৰ লগে লগে বহুতো লাঞ্চাৰ আহি যাব, কিন্তু এই লাঞ্চাৰৰ যিটো আপোনালোকৰ ফিল লাগে কম্পিউটাৰ চলাওঁ তো সেই ফিলটো ইয়াত আনি দিব নোৱাৰিব। এইবিলাক এনেকুৱা ধৰণৰ আনি দিব, গতিকে এইবিলাক ইউজ কৰি আপুনি ইমান এটা ফিল নকৰিব। গতিকে মই ইয়াক ৰিকমেণ্ড কৰোঁ উইণ্ডোজ লাঞ্চাৰ 7 বুলি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে একদম ক'ত দেখা পাব, ইয়াতে তললৈ চালে অলপ টাইম Win7 চিমু, এইটো চিমুৰ পৰা যিটো আছে এই বস্তুটো এনেকুৱা কৰে আপোনালোকৰ এইটো এটা লাঞ্চাৰ নহয়। চাওক মই ইনষ্টল কৰি ৰাখিছোঁ। ইনষ্টল কৰি ৰখাৰ পিছত এনেকৈ বেক কিট একদম হোম কিটো মাৰি দিয়াৰ লগে লগে ইয়াতে লাঞ্চাৰ দুটা আহি যায়, হোম লাঞ্চাৰ আৰু এইটো চিমু লাঞ্চাৰ যদি হ'লে এইটো চিমু হ'লে এইটো একচুৱেলি আপোনালোকৰ যিটো মোবাইলৰ ছিষ্টেম আছে সেই ছিষ্টেমটোৱে কম্পিউটাৰ ছিষ্টেম কৰি দিব। গতিকে এইটো আমি ডাইৰেক্ট অ'পেন কৰিছোঁ, চাই থাকক। both to you by Viznalis to starting উইণ্ডোজ, ইয়াতে উইণ্ডোজ ষ্টাৰ্ট হৈ আছে। উইণ্ডোজ ষ্টাৰ্ট হোৱাৰ পিছত একদম উইণ্ডোজ লাগি গৈছে। আপোনালোকে এটা মাউচ OTG ক্লিক কৰি দিব। চাওক ইয়াতে ছুইচ উইচাৰ বুলি আছে। মই আগতে এটা ইউজাৰ নেম ক্ৰিয়েট কৰি লৈছিলোঁ। ইউজাৰ নেম ক্ৰিয়েট কৰিবলৈ আপোনালোকৰ ইণ্টাৰনেটটো মোবাইলত অন কৰি ৰাখিব লাগিব। ইউজাৰ নেমটো ক্লিক কৰিলে এনেকুৱা হয় যে বেলেগে আপোনাৰ যিখিনি ডাটা ৰাখিব আপুনি ভিতৰত সেই বস্তুখিনি বেলেগে ইউজ কৰিব নোৱাৰে। জাষ্ট গেষ্ট হিচাপে এজন বস্তুটো চলাব পাৰিব। চাওক ইয়াতে ষ্টাৰ্টিং এয়া দেখিছে, মই এইখিনি দেখুৱাই আছোঁ। তাৰ আগতে এইফালে চাওক বেটাৰী ছিষ্টেম, পাৱাৰ চেভাৰ, এডজাষ্ট ব্ৰাইটনেছ, এই সকলোবিলাক আছে। ব্ৰাইটনেছটো এডজাষ্ট হৈ গৈছে। চাওক মই ব্ৰাইটনেছটো এডজাষ্ট কৰি দেখুৱাইছোঁ, দেখিছেনে? ব্ৰাইটনেছটো এডজাষ্ট হৈ গৈছে। তাৰপিছত এইটো কাটি দিলোঁ। দিয়াৰ পিছত মই আপোনালোকক সাধাৰণতে আমাৰ যিবিলাক লাঞ্চাৰ থাকে লাঞ্চাৰবিলাক ইউজ কৰিলে আপোনালোকে এটা বস্তু নাহে, বাকী সকলোখিনি হেৰি কৰি দিব, জাষ্ট এটা ফিল দিব। কিন্তু চাওক এই পেইন বস্তুটো ক'তো নাহে। পেইনটো ক্লিক কৰাৰ লগে লগে মই এই বস্তুটো ডাঙৰ কৰি লৈছোঁ। তাৰপিছত এইখন ডাঙৰ কৰি ল'ব পাৰিব আপোনালোকে। এতিয়া মই ইয়াত এটা যিকোনো আখৰ এটা আঁকি দেখুৱাইছোঁ বাৰু, চাই থাকিব। এই বস্তুটো ক'তো নাহে, কিন্তু কোনো লাঞ্চাৰতে নাহে। এয়া চাব, মই এটা জাষ্ট লাইনটো, এইটো এটা ঘৰটো কৰি লোৱাৰ পিছত এইখন দৰ্জা ধৰা হ'ল, এইখন ধৰা হ'ল খিৰিকী। মই প্ৰপাৰলি আঁকিব পৰা নাই, তথাপি দেখুৱাইছোঁ। এতিয়া ইয়াত কালাৰ দিবৰ কাৰণে আমাৰ যিবিলাক এক্সট্ৰা পেইন কম্পিউটাৰ প্ৰিণ্টাৰ কিবাকিবি এনেকুৱা হেৰি আমি ডাউনলোড কৰি লওঁ। এনেকৈ ঘঁহি কালাৰটো দি থাকিব লাগিব, ঘঁহি কালাৰটো। তাৰপিছত কম্পিউটাৰত যেনেকৈ এইটো পিকাৰ লৈছোঁ, পিকাৰটো লোৱাৰ এতিয়া ইয়াত এই পিকাৰটো লৈছোঁ, চিলেক্ট কৰিছোঁ। পিকাৰটো লোৱাৰ পিছত আপোনালোকে ইয়াত কালাৰটো চিলেক্ট কৰিব, কি কালাৰ লাগে। মই ধৰা হ'ল ৰঙা কালাৰটো দিম, ক্লিক কৰিছোঁ, ৰঙা কালাৰটো হৈ গৈছে। তাৰপিছত মই ছাইডত দিম হালধীয়া কালাৰটো দিছোঁ। একদম কম্পিউটাৰৰ নিচিনা সেউজীয়া কালাৰটো লাগে, ইয়াত সেউজীয়া কালাৰটো দিছোঁ। ফাক আছিল কাৰণে মোৰ দৰ্জাখনতো হৈ গ'ল। তাৰপিছত এইটো কালাৰ ইয়াত দিম মই, হৈ গৈছে। তাৰপিছত এইটো কালাৰ দিম মই ইয়াতে, হৈ গৈছে। তাৰপিছত বাৰাণ্ডাত দিম মই মটিয়া কালাৰ, এইটো হৈ গৈছে। তো দেখিছে, এনেকৈ আপোনালোকে ধুনীয়া এটা বস্তু আনি ল'ব পাৰে। এইটো হ'ল ধুনীয়া দেখুৱালোঁ, একদম কম্পিউটাৰৰ দৰে। তাৰপিছত মই কাটি দিলোঁ। দিয়াৰ পিছত আপোনালোকৰ মাই কম্পিউটাৰত যাব। ইয়াত হাৰ্ড ডিস্ক 1, এইটো ফোন মেমৰিটোৰ কথা কৈছে। তাৰপিছত এইটো DVD, এইটো ড্ৰাইভ, এইটো DVD প্লেয়াৰৰ কাৰণে আপোনালোকে OTG কানেক্ট কৰি এটা DVD প্লেয়াৰ হেৰি কৰি ল'ব পাৰে। মোবাইলতো এতিয়া CD ভৰাব নোৱাৰে। তাৰপিছত ইয়াত আছে ৰিমুভেবল ডিস্ক, মোৰ যিখন মেমৰি কাৰ্ড আছে সেইখন। তো ইয়াত ছিষ্টেমত ক্লিক কৰিলোঁ, কিবাকিবি এইটো ডাঙৰ কৰি ল'ব পাৰি। ইয়াত চাব পাৰে, বেক যাব পাৰে, এইটো ডিস্ক,
এইবিলাক চাব পাৰে। তাৰপিছত মই এতিয়া যাম, ইয়াত আছে পিকচাৰ্ছ আছে, পিকচাৰ্ছ কিবাকিবি এইবিলাক খুলি চাব পাৰে আপোনালোকে। এইবিলাক মই ইমান দেখুৱাই নাথাকোঁ। ইণ্টাৰনেট এক্সপ্ল'ৰাৰ কিবাকিবি ইয়াত আপোনালোকে ইণ্টাৰনেট ইউজ কৰিব পাৰে, কিবাকিবি বহুত আৰু একদম হয়নে, একদম কম্পিউটাৰ ফিল আহি গৈছে, একদম এটা কম্পিউটাৰ কৰি দিছে। ইয়াত কাটি দিব পাৰে, এয়া হ'ল কম্পিউটাৰ। তো আজিৰ ভিডিঅ'টোত ইমানেই। এনে ধৰণৰ ভাল ভাল ভিডিঅ' চাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। আজিৰ কাৰণে